ঘৰ আহি পালোঁ আৰু ফ্ৰেণ্ডছ আহা নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল আজি আমি এফালে যাবলৈ ওলাইছোঁ আৰু আজি বিশ্বকৰ্মা পূজা হয় সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ মমু আৰু মোৰ ফালৰ পৰা আৰু এতিয়া আমি ওলাই যাওঁ ক'ত যাওঁ কি কৰোঁ আজি দিনটো সকলো দেখুৱাই থাকিম গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ব'লা বুলি কাম গৈ থাকোঁ আৰু এতিয়া মায়ে তলা লগাই আছে দাদা ৰখি আছে তলত বলা বলা হা নামি হা বলা 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 মামাটো এইফালে মা আৰু মুমু গৈ আছে খোজকাঢ়ি আগত দাদা ৰৈ আছে গাড়ী লৈ মুমু চাওঁ এবাৰ চাই দিয়াচোন ৰৈ আছে আমাক ফোন মাৰি মাৰি 10বাৰমান ফোনে মাৰিলোঁ গালি খাবি ৰ দাদাৰ পাই কলগছ লৈ গাড়ীত ৰৈ আছে কেইবাৰ যে ফোন মাৰিছে হিচাপ নাই ঠিকছে গালি দিব আজি আহি আছে এতিয়া ন বলে চাই দিয়া ꯑꯗꯨꯒ ꯁꯨꯃꯥꯏꯅ ꯇꯤꯇꯤꯗ ꯊꯥꯞꯁꯟꯕꯤꯔꯕ ꯃꯇꯨꯡꯗ ꯈꯨꯠꯅ ꯉꯥꯛꯇꯪ ꯆꯦꯟꯕ ꯃꯁꯥꯖ ꯇꯧꯕꯤꯌꯣ ꯀꯟꯅ ꯅꯠꯇꯦꯀꯣ ꯃꯁꯥꯖ ꯇꯧꯕꯤꯌꯣ আমি ক'ত গৈ আছোঁ হা মামাৰ অফিচত গৈ আছোঁ না মামা উঠৰ কি উঠৰ মামাৰ উঠৰ বোলে আমি দাদাৰ অফিচ বেলতলা হয় কিন্তু আমি এতিয়া নুনমাটিলৈ গৈ আছোঁ ঘৰত পূজা হ'ব মা পাছফালে বহি আছে মই এইফালে চাই দিয়া এতিয়া ভাল লাগিছে না আগত বহি পাছত বহুতে যে বমি আছে বোলে বমি নকৰে ন এতিয়া গাড়ীৰ পৰা নামি দিছিলে ন গাড়ীত উঠিব নিবিচাৰে কি হয় গাড়ীত উঠিলে বমি হয় আমি কিহত যাম টেম্পুত যাম মই নুনমাটি পালোঁ এতিয়া নুনমাটিৰ পৰা এনেকৈ খোজকাঢ়ি আহি আছোঁ নমা ওপৰত উঠিব লাগিব অলপমান বা ভাগৰ লাগি গৈছে না আমি ক'ত উঠিছোঁ পাহাৰত উঠিছোঁ আহি পালোঁ আমি ঘৰ মোমো ভাল লাগিছে নে কুকুৰকেইটা একো নকৰে মম মম নামটো বা কি আহিব আমি আহি পাই বহিছোঁ কোৱা আগত আহিছা কোৱা কাপোৰ চেঞ্জ কৰিলোঁ আকৌ কাপোৰ মেখেলা চাদৰ পিন্ধাই দিছে কোৱা ফটো মাৰিম দেই তুমি কি বেলেগে পিন্ধিলে কাপোৰ পিন্ধিলে বেয়া পোৱা নিপিন্ধো দেই কৰা নাই ইয়াতে পূজা হ'ব আৰু বামুণ আহি পোৱা নাই এতিয়ালৈকে চব যোগাৰ পাতি কৰি থোৱাই আছে ন ইয়াতে পূজা কৰিব যে
বেলপত্র তিনটা পদ ধুবড়ি নহয় বেলপত্র নাচিব নালাগে সেৱা কৰা নমো কৰা খিচিৰি খাব আহিছোঁ ন আমি ব'লা খাইছানে মমো ধুনু ধুনুকৈ খাবা দেই যাবা আমি আজি ক'ত পাহাৰে পাহাৰে ঘূৰি আছোঁ চোৱা বিশ্বকৰ্মা পূজাত ন যোৱা নাযাওঁ আমি এইফালেৰে যাম নুচুবা আকৌ যোৱা মমো পাৰিছে দেই উঠিবলৈ পাহাৰে পাহাৰে গৈ আছোঁ আমি এইখিনি মাইন গৰম লাগি গৈছে অ' খিচিৰি খাই আহিলোঁ আমি ন এতিয়া ঘৰত গৈ থাকিম আৰু লাহে লাহে পূজা চূজা কৰি হৈ গ'ল এতিয়া খিচিৰি খালোঁ ন এতিয়া আমি পাহাৰৰ পৰা নামি আছোঁ কিমান তল চাওক আমি এতিয়া ইয়াৰ পৰা ওলাই আহিছোঁ পূৰা আন্ধাৰ এতিয়া আৰু এফালে গৈ আছোঁ এই ৰাতিখন ক'তনো যাওঁ দেখুৱাই আছোঁ আপোনালোকক আন্ধাৰ মুন্ধাৰ ভিডিঅ' কৰিছোঁ দেখিছা আমাৰ মমো নাকান্দে নহয় ন লাইট দেখিছে কিমান লাইট বাবা আমি এতিয়া আহি আছোঁ ন আমি এতিয়া ক'ত যাম অঁ টেম্পুৰ ওচৰতহে যাম এইফালে ইমান লাইট বাবা বহুত লাইট আছে ভাল লাগিছে আহি অকণমান ভাল লাগিছে বেছি ভাল লগা নাই বেছি হলে বমি হ'ব অঁ বেছি গ'লে বমি হ'ব আমি গাড়ী আমাক এ চি নিদিবা দেই মমো এ চি দিলে বেয়া পায় নাই দিয়া এ চি নিদিবা দেই মামাটো নিদিবা মামাটোক দম এটা দি দিম ন বা ইমান লাইট আমি ভাল লাগিছে ন আহি নাকান্দিবা দেই কান্দিলে আৰু লাইটবিলাক দেখাই নাপাম মমো গাড়ীত উঠি বেয়া পায় গাড়ীত নুঠে ইমান কান্দিছে তাৰপিছত আমি এটা হাও মানুহ লগ পাই গ'লোঁ ন হাও মানুহটো দম দিলে দম দিওঁতে লৈ যাম বুলি ক'লে তাৰপিছতে আমাৰ গাড়ীত উঠিছে ন তোমাক এইবোৰ বেলুন মামা দিছে আমি এতিয়া আহিছোঁ আছাম ৰুফিং লিমিটেডত আহিছোঁ কোম্পানী হয় ডাঙৰ কোম্পানী আৰু তাত বহুত ডাঙৰকৈ পূজা কৰা হয় প্ৰতি বছৰে আৰু মই এতিয়া বিয়াৰ পাছত 5 বছৰ পাছত আহিছোঁ অহা যোৱাই নাই এইবাৰে মিলিছে আৰু অহাটো নাম হৈ আছে যাওঁতে কিনি চাইডত যাচোন মই ফটো উঠাম গা বলা বলা নুপুদে বাবা নুপুদে এফালে বলাচোন মই কি শুনছো জানা না ভিন্নি মই কি শুনছো জানা গধূলি হলে কি পাৰা চুৰ কৰে
ইয়াতে ফটো উঠে থাকে আমাক উঠাকে ফটো উঠাও আৰু বহলভাৱে আমি তাত প্ৰস্তুত কৰি এই স্থানীয় ৰাইজৰ বাবে আমি ইমান ধুনীয়া লাইট লগাইছে চবফালে বা কম্পিটিশ্যন পালা সেইধৰণেও আমি চিন্তা চৰ্চা কৰি A few moments later. ঘৰ আহি পালোঁ আৰু আজি দিনটো একদম শান্তি দিয়া নাই মুমুৰ পূজা চাব দিয়া নাই ভালকৈ আৰু ইমান আশা কৰি ভাবি আছিলোঁ ইমান দিনৰ পৰা মই নুঠো বুলি তো গাড়ীত নুঠে একদম মানে শান্তিয়ে দিয়া নাই আজি দিনটো তাৰপিছত আকৌ গাড়ীত নুঠে আকৌ ভাবিছোঁ মই এডভাষ্টাৰ আছাম ৰফিং লিমিটেডত গোটেইবোৰ দেখুৱাম অলপ অলপকৈ বহুত দিন যোৱা নাই মানে 5 বছৰমান হ'ল পূজাত যাবই পৰা নাই এইবাৰ কিবাকৈ মিলিছিলে তাকেও যাব নিদিলে অকণমান টাইমো শান্তি নিদিলে ভালকৈ পূজা চাব নিদিলে আৰু নিজে দাবী কৰি কৰি বস্তু আনিছে ডগ আনিছে ডগটো এইটো ডগ আনিছে লাগিবহে বুলি কৈ এইটো আনিছে আৰু মামাকৰ পৰা বেলুন ল'লে গোটেইকেইটা ফুটালে এটাও নাথাকিল ঘৰ নাপালে অলপ আহি পাইছিলোঁ এইখিনি সেইটোৱে এটা ফুটি থাকিলে অঁ কি নুচুবা মাইনে লগাব একেবাৰে আজি ইমান আশা চেচ কিয় পূজা চাব নিদিলা মাইনেক আৰু ব্লগ বুলি কি ক'ম আৰু ভালকৈ এই লগত একো দেখুৱাব নোৱাৰিলোঁ নালাগে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোৱে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে আজিৰ দিনটো আৰু মুমু বিৰাট দুষ্ট হয় কি কৰি আছে এইবোৰ কৰি থাকে আৰু ঠিক আছে শুভৰাত্ৰি আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ